আসসালামু আলাইকুম বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যুৱ কল্যাণ প্ৰজেক্ট ৰংগিয়া দৰবৰ পৰা বন্ধুসকল আজি মই আপোনাক দেখাম ৰানীক্ষেতৰ ভেকচিন যিটো টাৰ্কি মুৰ্গীৰ পোৱালি টাৰ্কি যদি পঢ়িছে আপোনালোকে টাৰ্কি মুৰ্গী যদি পঢ়িছে এই টাৰ্কি মুৰ্গীক নিশ্চয় ভেকচিন কৰিব লাগিব আৰু এই ভেকচিনটো কেনেকুৱা কৰিব লাগিব মই আপোনালোকক দেখাই দিম আপোনালোকে জাষ্ট স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে নিশ্চয় গম পাব যে টাৰ্কি মুৰ্গী বা মুৰ্গীৰ পোৱালিক কেনেকুৱা ভেকচিন কৰিব লাগে আপোনালোকে যদি টাৰ্কি মুৰ্গী পুহিছে আপোনালোকে নিশ্চয় ভেকচিন কৰিব লাগিব আৰু বন্ধুসকল কথাটো হৈছে যে টাৰ্কি মুৰ্গী এনেকুৱা এটা মুৰ্গী এইটো তুৰ্কিস্তান বা আমেৰিকা ইউৰোপৰ পৰা অহা মুৰ্গী এই মুৰ্গীটোৰ বহুত লাভ আছে এই মুৰ্গীটো বহুত ওজন হয় আপোনাৰ 6 মাহ 7 মাহ পিছত ইয়াৰ ওজন 10ৰ পৰা 12 কেজি ওজন আহিব আপোনালোকে টাৰ্কি মুৰ্গী খেতি কৰিব পাৰে আৰু বন্ধুসকল যদি আপোনালোকৰ যিকোনো ধৰণৰ পোৱালি লাগে হাঁহ মুৰ্গী বটা চৰাই দেশী মুৰ্গী কোয়েল বাৰ্ড যিকোনো ধৰণৰ পোৱালি লাগে আটাইতকৈ কম দামত মই আপোনালোকক যোগান ধৰিম আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে মোৰ মোবাইল নম্বৰটো ডেসক্ৰিপশন বক্সত দিয়া থাকিব আপোনালোকে নিশ্চয় যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল বেছি সময় নষ্ট নকৰি বলক আমি সম্পূৰ্ণ চাও আমি ভ্যাকচিনটো কেনেকৈ কৰোঁ আজিৰ যেটো টপিক মেইন ভ্যাকচিনেশন কেনেকৈ কৰিম টাৰ্কি মুৰ্গী পোৱালি তো বলক আমি আৰম্ভ কৰোঁ বন্ধুসকল এইটো হৈছে ভ্যাকচিন মই আপোনাক দেখাই দি আছোঁ ভ্যাকচিন বস্তুটো মই টেম্পাৰেচাৰৰ লগত এইটো ৰানীক্ষেতৰ ভ্যাকচিন এইটো মই আনিছোঁ এতিয়াই জাষ্ট 2 মিনিট হৈছে এইটো মই আইচৰ টুকুৰা বা বৰফৰ টুকুৰাৰ লগত মিক্স কৰি লৈ আহিছোঁ এই ভ্যাকচিনটো আপোনালোকে টেম্পাৰেচাৰৰ মেইনটেইনৰ কাৰণে আপোনালোকে নিশ্চয় এনেকুৱাকৈ আনিব লাগিব আপোনালোকে ভ্যাকচিনটো বৰফৰ টুকুৰাৰ লগত তো বন্ধুসকল পানী হৈছে বৰফখিনি এইটো হৈছে মেইন ভ্যাকচিন বন্ধুসকল এইটো হৈছে মেইন ভ্যাকচিন আৰু এইটো হৈছে ডিষ্টিল ওয়াটাৰ এইটো হৈছে ডিষ্টিল ওয়াটাৰ আপোনালোকে চাইছে ডিষ্টিল ওয়াটাৰ এইটো আৰু এইটো হৈছে সিৰিঞ্জ এতিয়া মই ভ্যাকচিনটো প্ৰথমত টেষ্ট কৰি লম যে ভ্যাকচিনটো সম্পূৰ্ণ ভাল আছে না নাই ইয়াতো মই সম্পূৰ্ণ টেষ্ট কৰি লম যে ভ্যাকচিনটো এক্সপায়াৰ ডেট গুচি গৈছে নেকি আপোনালোকে স্কিপ নকৰি জাষ্ট চাই থাকক ইয়াৰ কাৰণে মই কি কৰিব লাগিব এইটো যেটো সিৰিঞ্জৰ মাথাত মই বিজিটো লগাই ললো বিজিটো লগাই লোৱাৰ পিছত কি কৰিব লাগিব মই আপোনালোকক সম্পূৰ্ণ দেখাই আছো আপোনালোকে স্কিপ নকৰি চাই থাকিব এইটো ভ্যাকচিনটো যেটো ভ্যাকচিনটো মই খুলি লও ভ্যাকচিনৰ যেটো কেপ আছিল কেপটো খুলি লও এতিয়া সম্পূৰ্ণ কেপটো খুলি লম মই সিৰিঞ্জৰ আকাৰত দিম তো মই এই কাৰণে সম্পূৰ্ণ কেপটো নিশ্চয় খুলি ল'ব লাগিব এইটো মই সম্পূৰ্ণ খুলি ললো আৰু এইটো এতিয়া সিৰিঞ্জৰ সহায়ত মই ডিষ্টিল ওয়াটাৰ যেটো আছে ডিষ্টিল ওয়াটাৰটো অলপ মই সিৰিঞ্জৰ সহায়ত উঠাই লম মই আপোনাক দেখাই দিছো আপোনালোকে চাই থাকিব তাৰপিছত ইয়াত হাৱা চাৱা থাকিলে আপোনালোকে সাইড কৰি দিব এইটো ডিষ্টিল ওয়াটাৰ যেটো ডিষ্টিল ওয়াটাৰ পিওর ওয়াটাৰ বুলি কয় তাৰপিছত মই কি কৰিম এইটো যেটো ভ্যাকচিনত জাস্ট সিৰিঞ্জটো সোমাই দিম যদি ভ্যাকচিনটো ভাল থাকে নিশ্চয় আপনি টানি ল'ব মই আপোনালোকক দেখাই দি আছো
চাই আছে বন্ধুসকল এইটো পুৰা টানি লৈছে পুৰা পাইনটো ভ্যাকচিনটো নিশ্চয় ভাল আছে এতিয়া আমি গম পাই গৈছো তাৰপিছত অলপ জকাৰি ইয়াত যেটো ট্যাবলেট আছিল ট্যাবলেটটো নিশ্চয় গলি যাব লাগিব ভালকৈ জগাই লৈছো ইয়াৰ মিক্সিং কৰাৰ কাৰণে এতিয়া মই আকৌ সিৰিঞ্জৰ সহায়ত মেডিচিনখিনি মানে পানীখিনি এতিয়া উলিয়াই আনিম এতিয়া উলিয়াই আনি মই এতিয়া এইটো বেজিটো খুলি দিলো এটা ভ্যাকচিন আছে এতিয়া মই কি কৰিম চাব আপোনালোকে মোৰ যেটো টাৰ্কি পোৱালি আছে পোৱালিকেইটা এতিয়া মই টাৰ্কি যেটো পোৱালি আছে এটা কৈ ধৰি আনিম এতিয়া মই আপোনালোকক দেখাই দি আছো এইটো যেটো টাৰ্কি পোৱালি হয় বন্ধুসকল এইটো টাৰ্কি মুৰ্গী পোৱালি হয় আপোনালোকে চাইছে এইটো নট দেশী মুৰ্গী এইটো টাৰ্কি মুৰ্গী পোৱালি হয় এতিয়া মই ভ্যাকচিনটো এটা চকুত জাস্ট এটপাল কৈ দিম আপোনালোকে চাই থাকিব স্কিপ নকৰি মই আপোনালোকক দেখাই দি আছো এক টপাল দিলে হৈ যাব দিছো এতিয়া চাইছে এক টপাল এতিয়া মই এইবাৰ ভ্যাকচিনটো মই কৰিলো ৰাইট চকুত ৰাইট নেক্সট বাৰ ভ্যাকচিনটো মই কৰিম লেফট চকুত এতিয়া এনেকুৱাকৈ ভ্যাকচিনটো মই কৰি দিম ভ্যাকচিন কৰা পোৱালিকেইটা মই এতিয়া সাইড কৰি দি আছো লাষ্টত মই বৰ্ডিঙত সোমাই দিম এনেকুৱাকৈ আপোনালোকে ভ্যাকচিন কৰিব তো বন্ধুসকল যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব সকলো বন্ধু বান্ধৱীসকলৰ মাজত থ্যাংক ইউ